কইনাৰ সাজত তুমি। কইনাৰ সাজত তুমি। উখল মাখল আজি তোমাৰ ঘৰৰ পদূলি, জাকত জিলিকা ৰভা, ৰভাৰ সন্মুখত তামোলৰ শৰাই, মাহ হালধিৰ গোন্ধ আৰু বেনপাতিৰ শব্দ। সেয়া চোৱা, জোৰোণ আহি পালেহি। পাতৰ কাপোৰযোৰ পিন্ধি ৰঙা সিন্দুৰ লৈ কান্দি কান্দি তুমি ওলাই আহিছা ৰভাতলীলৈ। তোমাক দেখিবলৈ বৰ ধুনীয়া লাগিছে। বিয়াৰ পাছত তুমি কিন্তু তোমাৰ সেই খংটো কমাবা, নহলে তোমালোকৰ সুখৰ পৰিয়ালত কাজিয়া আৰু দুখ নামৰ দুটা অদ্ভুত বস্তুৱে প্ৰৱেশ কৰিব। আৰু এই দুটা বস্তুৱে জীৱনত বহুত অশান্তি কৰে। ষ্টেণ্ডাৰ্ড বিয়া, ষ্টেণ্ডাৰ্ড বিয়া, তোমাৰ দেউতাই ভবাৰ দৰে। ষ্টেণ্ডাৰ্ড বিয়া, ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব গৈ তোমাৰ দেউতাই জীয়েকৰ প্ৰেম নামৰ মৰমৰ পুতলাটো গুৰ মাৰি ডাষ্টবিনত পেলাই দিলে, কেৱল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব কাৰণে। এতিয়া এইবোৰ কথা ভাবি মন বেয়া কৰিলো, বাদ দিয়া। পিছে ধন্যবাদ থাকিল তোমালৈ, অশেষ ধন্যবাদ তোমাৰ বিয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে। অতিথি হিচাপে নিমন্ত্ৰণ কৰা নাই যদিও কেমেৰামেন হিচাপে যে মাতিছে, তাৰ কাৰণে ধন্যবাদ, অশেষ ধন্যবাদ। এনেই তুমি ধুনীয়া, তাতে আজি আৰু ধুনীয়া লাগিছে। দেখনীয়া শব্দৰ প্ৰকৃত অৰ্থ তোমাক চালেই বুজিব পাৰি। আজি আৰু ধুনীয়া লাগিছেও তোমাক। কইনা সাজত সকলোকে মুক্ত কৰি দিছা। কইনা সাজত তুমি আৰু ধুনীয়া হৈ পৰিছা। কইনা সাজত আৰু ধুনীয়া হৈ পৰিছা। মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত। তুমি সুখী হোৱা, তোমাৰ বৈবাহিক জীৱন সুখৰ হওক, তাৰে কামনাৰে আজিলৈ বিদায়। তুমি নাই, ময়ো নাই, নাই নাই আজি কোনো নাই।